এগুলো এই আমার দুটোটা হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই চেনেল। তো আজি হোলী উপলক্ষে ব্লগটো বনালোঁ। তো ক'ত যাওঁ কি কৰোঁ কি নকৰোঁ গোটেইখিনি চাই থাকা আৰু মানে দোকানত যাম ৰং চং কিনিম কিবা কিবি আৰু চাই থাকা আৰু শেষলৈকে। তো মানে মোৰ এটা ফ্ৰেণ্ডে এটা কল কৰিছিলে। তো মোক ক'লে মানে মই পাবজি একাউণ্টটো বেচিম মোৰ। তো মোক ক'লে তই বোলে পাবজি একাউণ্টটো বেচিবি গিনু নামৰ লগটো। তো তাৰপিছত মই ক'লোঁ ঠিক আছে তই তাৰপিছত মই এটা কাষ্টমাৰ পাইছোঁ মই মাতিলোঁ ঘৰৰ চলিকে এতিয়া আহি আছে অহাৰ পিছত একাউণ্টটো বেচিম তাৰপিছত যাওঁ বজাৰৰ পিনে অকণমান ৰং চং কিনিম তাৰপিছত কি কৰোঁ কি নকৰোঁ গোটেইখিনি চাই থাকা বজা দেখাই আছোঁ। ত' এই গাইজ ঘৰৰ পৰা ওলাই গ'লোঁ। তো এতিয়া মানে যাই আছোঁ লগটো কল কৰিছিলে ক'লে তই মই গেটলৈকে আহি আছোঁ। তো চিৰিতে নামি আছোঁ গোটেইখিনি দেখাই আছোঁ চাই থাকা বোলা। তো গাইজ আহি কেনে আমাৰ ফ্ৰেণ্ডকেইটা লগ পালোঁ। তো মানে একাউণ্টটো বেছি আছোঁ এতিয়া। এইপিনে আমাৰ গিনু আছে হাই কৈ দিয়া। এইপিনে দাদা আছে একাউণ্টটো লৈ আছে এতিয়া চাই থাকা ভিডিঅ'টো শেষলৈকে ব'লা। ফাইনেলি একাউণ্টটো বেছি লৈ এতিয়া পইচা নেদেখা আৰু কিমান আছে চাই থাকা ভিডিঅ'টো। তো মোৰ লগত আছে ৰাহুল এডিটৰ। তো আমি চ' গাইজ এতিয়া যাই আছোঁ আমি গাড়ীত তেল ভৰাব। মানে গাড়ীত অকণমান তেল আছে মানে এতিয়া চলি আছে আৰু তো ভৰাই লওঁ তেলটো। তো তাৰপিছত এইপিনেৰে সোমাই দিলোঁ আৰু গামোচা কলনীৰে। তো গাইজ পেট্ৰল পাম্প যোৱা নাই কাৰণ মোৰ মানে মই হেলমেট আনিব পাহৰি গ'লোঁ। তো এইপিনেৰে সোমাই গ'লোঁ আৰু তো এতিয়া যাওঁ ই ক'লে মানে এইপিনে তেল পাম আৰু বুলি কেনে। তো যাওঁ চাওঁ ক'ত পাওঁ কি কৰোঁ। চ' গাইজ এইপিনে আহিছিলোঁ তেল ল'বৰ কাৰণে। তো মানে ইয়াতে তেল নাপালোঁ এতিয়া। তো যাই আছোঁ এতিয়া কলেজ গেট। তো কলেজ গেটৰ পিনে তেল পাম বুলি কেনে ভাবিছোঁ। এইপিনে মালিকৰ চালি কলেজ গেট বুলি কেনে কয়। তো এটা দোকান আছে তাতে পাম বুলি কেনে ভাবিছোঁ। তো চাই থাকা। ইয়াতে তেলটো পালোঁ। তেলটো ভৰাই আছে আমাৰ শান্তু ভাইয়ে। তাৰপিছত আৰু যাওঁ আৰু মালিকৰ চাৰিআলি চাই থাকা। ইয়াত তেলটো ভৰাই আছে। চাই থাকা ভিডিঅ'টো। গাইজ একাউণ্টটো বেছি দিলোঁ। তো ফাইনেলি এতিয়া মানে ঘৰত যাই আছোঁ অকণমান মানে কিবা এটা বস্তু মানে পাহৰি গৈছিলোঁ। তো আনিব যাই আছোঁ আৰু ফ্ৰেণ্ডকেইটা মানে কল কৰিলে লগৰবোৰ আছে মানে আগৰ পিনে। তো মাতি আছে মানে মালি বাগানৰ পিনে যাই আছোঁ। ভিডিঅ'টো চাই থাকা তাতে যাই কেনে একেবাৰে দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ বোলা। এই গাইজ ঘৰত আহি পালোঁ। তো এতিয়া ভাই ভণ্টিবিলাকে কৈ আছে অকণমান ৰং দিব বুলি কেনে। তো মানা কৰিব নোৱাৰোঁ। তো দিওঁ এতিয়া। তাৰপিছত যাই আছোঁ ফ্ৰেণ্ডবিলাকৰ লগত মাতিছে চাই থাকা ভিডিঅ'টো বোলা। এতিয়া যাই আছোঁ ভিডিঅ'টো চাই থাকা। মানে মোৰ ঘৰতে গাড়ীখন প্ৰব্লেমটো হৈ গ'ল। তো এতিয়া টমটমত উঠিছোঁ যাই আছোঁ তোমালোকে ভিডিঅ'টো চাই থাকা। মানে আগতে ফ্ৰেণ্ড কেইটামান ৰখি আছে মানে গাড়ী কিবা ইছ্যু এটা হৈ গ'ল কাৰণ গাড়ীটো ঘৰতে পৰি গ'ল। টমটমৰ পৰা নামিলোঁ। তো যাই আছোঁ আগলৈকে। মোক ক'লে
নহ'লে মানে আগলৈকে বোলে মই ক'লোঁ গাড়ী লৈ আহ কোনো নাহে বোলে চব মানে নিজতে বিজি আৰু কি ক'ম বোলা মালিবাগান আহি গ'লোঁ মোক পুৰা ৰঙিল কৰি দিছে এয়া মোৰ ভিতৰত ভিডিঅ'টো চাই থাকা ফাইনেলি আহি পালোঁ আমাৰ গোটেইকেইটা লগ এই ইয়াতে আৰু মজা হ'ব এতিয়া চাই থাকা ভিডিঅ'টো কি কৰোঁ কি নকৰোঁ মোক চকু সোমাই দিছে বে ব'লা তো এই গাইছ এই ঘূৰি ফুৰি মানে ৰং চং পূৰা লাগি গ'ল মানে চবেই দি দিলে আৰু ঘৰৰ মানুহ আৰু ইপিনে ফ্ৰেণ্ড আৰু ইপিনে আহি কেনে আমাৰ দাদাক লগ পালোঁ এয়া সুব্ৰত দাস এই হোলী ৰং দিব বুলি কেনে আৰু ইপিনে আমাৰ বৌ আছে এয়া আৰু এইপিনে আমাৰ বাসকল আছে বা দাদা এইপিনে আছে চেল্ফি মাৰি আছে তো তোমালোকে ভিডিঅ'টো চাই থাকা তো আজি এইখিনিয়ে কালিতো আৰু হোলী আছে তো কালিতো দেখাই আছোঁ আজি এইখিনিয়ে আৰু চাই থাকা ব'লা বাই বাই